Recently, a very special aircraft flew from the UK to India. Very few people knew about it because the cargo was sensitive. This gold belongs to India's central bank, the RBI or the Reserve Bank of India. Until now, it was stored at the Bank of England in London. But the RBI has brought it back, 100 tons of gold. নমস্কাৰ সুমন দাস ফেক্সলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আজি আমি কথা পাতিম খেহতিয়াকে এটা বহুত ডাঙৰ নিউজৰ যোনটো হল যে আমাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই 100 মেট্ৰিক টন গোল্ড যোনটো বেংক অফ ইংলেণ্ডৰ ভল্টত ৰাখি থৈছিলে হেতু ইণ্ডিয়ালে পুনৰ এবাৰ লৈ আনিছে ইয়াৰ পৰা কিছুমান প্ৰশ্ন আহিছে যে গোল্ডৰ ইমান ডাঙৰ ষ্টক এটা আমাৰ ভাৰতৰ বাহিৰত কিয় আছে আৰু এতিয়া কিয় বাহিৰৰ পৰা আমাৰ দেশলৈ লৈ আনিছে প্ৰথম কথা বেংক অফ ইংলেণ্ডত খালি ভাৰত বুলিয়ে নহয় দুনিয়াৰ বহু সংখ্যক দেশে নিজৰ গোল্ড ৰিজাৰ্ভছটো বেংক অফ ইংলেণ্ডত ৰাখে তাৰ কাৰণ হৈছে যে বেংক অফ ইংলেণ্ডৰ সেফটি প্ৰটোকলছ বহুত ভাল সেফটিৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ হেতু বহুত ভাল আৰু যদি আপুনি তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি চাই তেওঁলোকে খুব গৌৰৱেৰে এটো ষ্টেটমেন্ট দিয়ে যে আজিলৈকে আমাৰ কেতিয়াও সোণ চুৰি হোৱা নাই ভল্টৰ পৰা যদি আমি ভাৰতৰ টোটাল গোল্ড ৰিজাৰ্ভ চাওঁ তেতিয়া হলে 822 মেট্ৰিক টনস মানে 822 মেট্ৰিক টন আমাৰ ভাৰতৰ গোল্ড ৰিজাৰ্ভছ আছে তাৰ ভিতৰত আমাৰ 300 মেট্ৰিক টন ভাৰতৰ ভিতৰত আছিল আৰু বাকিখিনি ভাৰতৰ বাহিৰত আছিল যোনটো বেংক অফ ইংলেণ্ডত ৰাখি থৈছিল মানে 514 মেট্ৰিক টন যোনটো আপুনি দেখি পাই আছে স্ক্ৰিনত 514 মেট্ৰিক টন সোণৰ বাহিৰত আছিল ভাৰতৰ ইয়াৰ পৰা 100 মেট্ৰিক টন ভাৰতলৈ এতিয়া লৈ আনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া দ্বিতীয় প্ৰশ্নটো হল যদি ইমান সেফ আছিল ইমানখিনি সিকিউৰিটি আছিল বেংক অফ ইংলেণ্ডত তেতিয়া হলে ভাৰতবৰ্ষই ইমানখিনি প্ৰবলেম লৈ কিনে পুনৰ ভাৰতলৈ কিয় লৈ আনিছে নিজৰ গোল্ড ৰিজাৰ্ভছখিনি তাৰ এটা বহুত ডাঙৰ কাৰণ হল যদি অলপ দিন আগত ঘুৰি চাই তেতিয়া হলে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ যেতিয়া হৈছিল তেতিয়া ৰাছিয়াই যেতিয়া ইউক্ৰেইনক আক্ৰমণ কৰিছিল তেতিয়া ৰাছিয়াৰ বহুখিনি সোণ মানে গোল্ড ষ্টকস US আৰু UKৰ বেংকছবোৰত আৰু ইউৰোপৰ বহু বেংকছবোৰত ৰাখা আছিল আৰু যেতিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি দিলে হে গুটে দেশবোৰে মিলি কিনে ৰাছিয়াৰ বহুত এসেটস গোল্ড আৰু প্ৰপাৰ্টি হিচাপে ফ্ৰীজ কৰি দিলে যোনটো ৰাছিয়াৰ কাৰণে ইকোনমিক হিচাপে বহুত ডাঙৰ এটা লছ হৈছিল তাৰপৰা আমি কি শিকিছো যে কালি যদি ভাৰতৰ আৰু কোনোবা থাৰ্ড পাৰ্টি কান্ট্ৰি যেনেকৈ আপুনি চাওক যদি POK পাকিস্তানৰ লগত যদি যুদ্ধ হয় তেতিয়া হলে এনেকুৱা এটা সিচুৱেচন হ'ব পাৰে আমি নিজৰ আত্মৰক্ষাৰ কাৰণেও যদি আক্ৰমণ কৰো তেতিয়া হলে হয়তো আমাৰ খুন আৰু বেলেগ প্ৰপাৰ্টি বা এসেট যোনবোৰ বেলেগ বেলেগ দেশত স্থিত আছে তে হেখিনি ফ্ৰীজ কৰি দিব পাৰে বেলেগ কান্ট্ৰি গটিকে এটো ভাৰতবৰ্ষৰ কাৰণে অলপ ভাল কথা নহয় হে কাৰণে আমাৰ প্ৰেজেন্ট গভৰ্ণমেণ্টে আৰু RBI মিলি কিনে এটো ডিসিজন ললে বাহিৰৰ বেংকত যোনখিনি প্ৰপাৰ্টি আছে গোল্ড হক বা বেলেগ ধৰণৰ সিকিউৰিটিজ হক হেবোৰ আমি লাহে লাহে ভাৰতবৰ্ষলৈ পুনৰ উভতাই আনিম আৰু এটা কথাটো হল যে ভাৰতবৰ্ষৰ যোনখিনি গোল্ড ৰিজাৰ্ভছ এতিয়া ভাৰতবৰ্ষৰ বাহিৰত আছে হেখিনি RBI আৰু গভৰ্ণমেণ্টে মিলি আমাৰ দেশলৈ পুনৰ উভতাই আনিবনে নে এতিয়াৰ বৰ্তমান সময়ৰ কাৰণে বেংক অফ ইংলেণ্ডতে ৰাখিব হেতু ডিসিজন হয়তো সময় ক'ব আজিৰ ভিডিওটো অলপ কম্পাৰেটিভলি শৰ্ট আছিল বাকি ভিডিওতছে কিন্তু ইকুৱেলি ইম্পৰ্টেন্ট আছিল গটিকে আপোনালোকৰ যদি এই ভিডিওটো ভাল লাগিল কিবা নতুন বস্তু শিকা যেন লাগিল গটিকে আপোনালোকে ভিডিওটো লাইক এণ্ড শ্বেয়াৰ কৰক আৰু এনেকুৱা এডুকেশ্যনেল কন্টেন্টত আৰু কাৰেন্ট এফেয়াৰ্ছত ভিডিও পাই থাকিবলৈ ইনফৰমেশন পাই থাকিবলৈ সুমন দাস ফেক্সক সাবস্ক্ৰাইব কৰক ধন্যবাদ